আৰু মোৰ কুপলিস্তি পৃথিৱীৰ একচ্ছত্ৰী সম্ৰাট হৈও হ'ব পাৰে ৰাজ্যহাৰা ভাগ্যা পুত্ৰহাৰা নতু পথৰ ভিক্ষাৰী মই মৈত্য মানৱৰ পূজা বহুদিন পোৱা নাই সেয়েহে মই মৈত্যলৈ যাওঁ মৈত্যৰ মগধৰ ৰজা সূৰ্য সিংহকে আদি কৰি সকলোকে মোক পূজা দিবৰ বাবে বাধ্য আৰু মোৰ এই শুভ কাৰ্যত যদি কোনোৱে ব্যাঘাত জনায় তাৰ ৰাজ্য এফালৰ পৰা চাৰাখাৰ কৰি শ্মশানত পৰিণত কৰি আৰু সেই সুযোগতে এই গ্ৰহপতিয়ে নিজৰ নাম আৰু শনিৰ পূজা কৰিবলৈ বাধ্য কৰাম